নমস্কাৰ পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। যোৱাকালি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই অসম বিধানসভাত প্ৰশ্নোত্তৰ শিতানত খালী হৈ থকা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পদৰ সংখ্যা যথাক্ৰমে 1603টা আৰু 329টা বুলি উল্লেখ কৰে। এইখিনি কথা শুনি অসমৰ প্ৰায়খিনি টেট উত্তীৰ্ণ ভাবি ল'লে যে মাত্ৰ এইখিনি পোষ্টৰ বাবে বিজ্ঞাপন ওলাব। কিন্তু বন্ধুসকল, আপোনালোকে স্ক্ৰীনত ভালকৈ লক্ষ্য কৰিলে গম পাব এই ভেকেঞ্চিৰ ডাটাখিনি মাত্ৰ 2022 চনৰ মাৰ্চলৈহে আছিল। আৰু আপোনালোক সকলোৱে অৱগত যে যোৱা কেইদিনমান আগতে ৰাজ্যত খালী হৈ থকা শিক্ষকৰ পদৰ খালী ডাটাখিনি শীঘ্ৰেই বিচাৰিছে। গতিকে আপোনালোকে অযথা চিন্তা নকৰিব। অকল এইকেইটা ভেকেঞ্চিৰ বাবে কেতিয়াও বিজ্ঞাপন নোলায়। যদি এইকেইটা ভেকেঞ্চিৰ বাবে বিজ্ঞাপন ওলাব হ'লহেঁতেন তেতিয়াহ'লে ডাটাটো নিবিচাৰিলেহেঁতেন। গতিকে বন্ধুসকল, অযথা চিন্তা নকৰিব। ভেকেঞ্চি যদি ওলায় ইয়াতকৈ অলপমান হ'লেও বেছিকৈ ওলাব। এইটো আৰু ভেকেঞ্চিখিনি অতি শীঘ্ৰেই ওলাব লাগে। যদি একো প্ৰব্লেম নহয় ছেপ্টেম্বৰৰ শেষৰ পিনে নহ'লেও অক্টোবৰৰ প্ৰথম সপ্তাহতে এই ভেকেঞ্চিখিনি ওলাব। গতিকে আপোনালোকে বেছি চিন্তা নকৰিব। শেষত সকলোকে ধন্যবাদ জনাই জয় আই অসম।